তোমাক খুব ধুনীয়া লাগিছে দেই। পিছে তোমাৰ মোৰ মেকআপটো পছন্দ হৈছে নে? হৈছে আকৌ তুমি সঁচাকৈ বৰ ধুনীয়াকৈ মেকআপ কৰিব জানা দেই। পিংকি ওলাই হ'ল ন তোমাৰ? মনিকা বৰ ধুনীয়াকৈ সজাই দিলে দেই পিংকিক, বৰ মৰম লাগিছে পাই মোৰ বোৱাৰীজনী। বলা পিছে তললৈ বলা এতিয়া। সেই আলহী এজন দুজনকৈ আহিছে, তুমি আকৌ সেই টাউন টানিব লাগিব নহয়। বলক মা। হেৰি শুনিছেনে? ক'তনো আছেগৈ জানো পাই এই মানুহজন? খোৱা বোৱাৰ সেইবোৰ কিনো হৈছে চাইছেনে কিনে? মই বাহিৰত লাগি থাকোঁতে তেওঁ কি কৰি আছে মানে একো গমেই নাপাওঁ নহয়। আলহীও এতিয়া এজন দুজনকৈ আহিছে, খোৱা বোৱাবোৰ ৰেডি হৈছে নে জানো পাই। মাতি আছোঁ, মাতিলেও নুশুনে, ক'তনো আছেগৈ জানো। বা কাকনো চিৰি আছোঁ ইমানকৈ? এই ভিনিয়াৰক মাতি আছোঁ, এই খোৱা বোৱাবিলাক ৰেডি হৈছে নেকি? তেওঁ খবৰ খাতি লৈছেনে কি বাৰু? মই সেই বাহিৰত লাগি আছোঁ, আলহী আহিছে এজন দুজনকৈ, গম পাওঁনে? সকলোখিনি ৰেডি হৈ গৈছে। মই মাত্ৰ তাৰ পৰা আহিছোঁ, ভিনটো তাতে লাগি আছে আৰু আমাৰ এওঁ লাগি আছে নহয়। তই সেই চিন্তা কৰিব নালাগে। কিয়নো তুমি ইমানটো মোক চিঞৰি আছা হয়? কিনো কৰি আছেগৈ বোলো, ক'তনো আছেগৈ? সেই খোৱা বোৱাবিলাক হৈছে নেকি চাইছেনে কি এনে সেইবুলি চিঞৰিছোঁ আকৌ। বিয়াৰ দিনাখনো শান্তি নাই দেই মানুহজনী। মুঠতে হৈছে সকলোবিলাক ৰেডি হৈছে। মই চাই আছোঁ নহয়। মই কিবা সেই কাম বন নকৰি ক'ত বহি আছোঁ বুলি ভাবিছা নেকি? একদম কামত লাগি আছোঁ। বা তই চিন্তা কৰিব নালাগে, ভিনটো এনে কামত লাগি আছে বুজিছানে? হ'ব বাৰু তেন্তে আপুনি এইফালে মন কৰি থাকক। আৰু সেই কোনে খাইছে কি কৰিছে সেইবোৰ একদম ভালকৈ চাব দেই। ভালকৈ খাইছে নে আলহীবিলাকে? কোনোবাই কিবা বেয়া লাগিলে বৰ ডাঙৰ কথা হ'ব পাৰে। সেইকাৰণে একদম পূৰা মন দি থাকিব। মুঠতে মই সেই বাহিৰত চাওঁ দেই কি হৈছে কি নাই হোৱা। আৰু সেই তই মোৰ লগতে আছোনে? আমি সেই আলহী সুধোঁগৈ, আপুনি এইফালে মন কৰিব। হ'ব তুমি সেই এনেই চিঞৰ বাখৰ কৰি চিন্তা কৰি থাকা, একো চিন্তা কৰিব নালাগে। তুমি তোমাৰ এই বাহিৰত মন কৰাকৈ আলহী আৰু মই এইফালে মন কৰিছোঁ। হ'ব তই মোৰ লগতে বলবা গৈছোঁ। বিয়া ঘৰৰ মানুহবিলাক ক'ত বা আছেগৈ? ঘৰৰ মানুহ কাকো দেখাই নাই নহয়। বৰদা পালেহি, আহক সেই বাইদেউ নাহিলে হ'বলা। এয়া পালোহি। সেই বাইদেউ কাম এটা ওলালে তাৰমানে, সেইটো কাৰণে আহিব নোৱাৰিলে, মোকে পঠিয়ালে। সেই আহিম বুলি কৈছে বাৰু দুদিনমান পিছত কৈ নাচাবলৈ। হ'ব বাইদেউ, আহক বহকচোন আপুনি। বহিম বাৰু। পিছে আমাৰ সেই দৰাৰ দেউতাক ক'ত? খুব ব্যস্ত যেন পাওঁ বিয়াত। এয়া বিয়াৰ কামতে ভিতৰত লাগি আছে অকণমান। সেই আপুনি আহকচোন, মই তেখেতক কৈছিলোঁ বাৰু আপুনি আহিছে বুলি। ঠিক আছে বাৰু। বৰুৱা পালেহি ন? এইমাত্ৰ পাইছোঁহি। এই ল'ৰাৰ বিয়া বুলি খুব ব্যস্ত যেন পাওঁ আপুনি একেবাৰে। এই নক'ব আৰু বুজিছেনে, বিয়া বুলি এইকেইদিন একদম কামত লাগি আছোঁ মুঠতে। গম পাইছোঁ বাৰু। এটাই ল'ৰা আৰু তাৰ বিয়াতে নালাগিনো আৰু কাৰ বিয়াত লাগিব? তাকেই লাগি আছোঁ আৰু। এতিয়া বলক আপুনি সেই প্ৰথমতে গৈ খাই লওকগৈ। এইমাত্ৰ আহিছোঁ, সেই খাবলৈ যাম জানো এতিয়া? আহি পাইছে সেই বুলি খাব নোৱাৰিব নি আৰু? বলক এতিয়া একদম সেই গৰম হৈ আছে, খায়ো বৰ ভাল পাব। বলক বাৰু। পিছে আপোনালোকে খোৱা বোৱা কৰিলে নাই? আমিও কৰিম বাৰু লাহেকৈ, বলকচোন আপুনি। বলক আকৌ তেন্তে একেলগে খাওঁগৈ। বলক বাৰু। পাপৰি তই এতিয়াহে আহিবলৈ সময় পালি ন? নহয় মামী, আমাৰ বাবুৰ সেই অনলাইনতে পৰীক্ষা এটা আছিল তাৰমানে, সেই তাৰ লগত লাগি থাকোঁতে দেৰি হৈ গ'ল আকৌ। হ'ব বাৰু দে। পিছে আমাৰ এই বিনয় নাহিলে যে? আহিব। তেওঁ আমাক এই মাত্ৰ ইয়াতে নমাই থৈ গ'ল। তেওঁ সেই কাম এটা আছে, তেওঁ সেই কৰি পিনে আকৌ আহিবগৈ। ঠিক আছে বাৰু, ব'ল তেন্তে ভিতৰলৈ ব'ল। বাবু আহা ভিতৰলৈ। ব'লক মামী, গৈ আছোঁ। ভিনদেউহঁতৰ ঘৰত বিয়া বৰ ডাঙৰকৈ পাতিছে নহয়নে? ডাঙৰকৈ পাতিছে, কালি আহোঁতে দেখিছিলোঁ বাৰু। তোমালোক পালাহি ন? আমাৰ পিংকি ঘৰৰ পৰা অহা নাই জানো? হয় মই পিংকি বাৰ ভায়েক আকৌ। চিনি পাইছোঁ নহয়, মোক চিনি পাইছানে? আপুনি ভিনদেউৰ মহাদেউ ন? হয় আহা দুইটা ভিতৰলৈ আহা। বলক গৈছোঁ। আলহীক তামোল পাণ দিছোঁহে হয়, কিন্তু কোন কেনেকৈ কি হয় মই ভালকৈ চিনি পোৱাই নাই নহয়। তুমি চিন্তা কৰিব নালাগে, আমাৰ সম্পৰ্কীয় মানুহখিনি তোমাৰ লগত ভালকৈ চিনাকি কৰাই দিম বাৰু। পাপৰি বা পালাহি ন? পালেহি। বৰ ধুনীয়াকৈ আনিলি দেই। হয় নেকি পাপৰি বা? এই পিংকি, সেয়া আমাৰ পাপৰি বা দেই, মোৰ পেহী ছোৱালী। নমস্কাৰ বা। নমস্কাৰ দেই। পিংকি, পাপৰিৰ লগত চিনাকি হ'লা নে? চিনাকি হ'লোঁ মা। ঠিকে আছে তেনেহ'লে পাপৰি, ব'ল এতিয়া তই খাই ল'বিগৈ। ব'লক বাৰু, গৈ আছোঁ। বিয়াখনত কিন্তু খৰচ কিছু কৰিছে। খৰচ ঠিকেই কৰিছে, পিছে বোৱাৰীজনীহে বৰ ভাল নাপালে। আপোনালোকে কেতিয়াবা আহিলে নেকি? আমি অহা সময় হ'ল, খাই বৈ ইয়াতে আৰামত বহি আছোঁ। তুমি পিছে ইমান দেৰিকৈ আহিছা যে? মই আহি পেলাই সোনকালে ওলাইছিলোঁ, পিছে মই ওলোৱা সময়তে আকৌ আলহী ওলালেহি নহয়, সেই চাহ এটা দি থাকোঁতে দেৰি হৈ গ'ল আকৌ। আপোনালোকে সকলোৱে বাৰু খোৱা বোৱা কৰিলেনে? আমি কৰিলোঁ, পিছে এওঁহে এতিয়া আহিছে। আপুনি এতিয়া আহিছে নেকি? তেন্তে বহকচোন, আপোনাৰ কাৰণে প্ৰথমতে চাহ পঠিয়াই আছোঁ। হ'ব ইয়াতে বহিছোঁ বাৰু। ঠিক আছে বহক, মই ইয়ালৈকে চাহ পঠিয়াই দিছোঁ। হ'ব যোৱা। তেনেহ'লে ময়ো গৈ থাকোঁ আৰু। যাই কিনে কি কৰি আজিচোন থাকিব পাৰিলেহেঁতেন। নাই থাকিম বুলি ভাবিছিলোঁ, পিছে সেই ঘৰতো মানুহ নাই যে তেনেকৈ, সেইটো কাৰণে যাবগৈ লাগিব আৰু। দুয়োটাই দৰা কইনা এদিন যাবা আমাৰ ঘৰলৈ বুজিছা? হ'ব বাৰু খুৰী, নিশ্চয় যাম। এতিয়া মই আহিছোঁ বাৰু দেই। ভাইটি পালেহি, অকল তহঁতি দুটা আহিছে নে আৰু কোনোবা আহিছে আমাৰ ঘৰৰ পৰা? নাই অকল ই আৰু মইহে আহিছোঁ। কিমান দেৰি কৰিলে যে আহোঁতে? ভিনদেউ এই ঘৰৰ পৰা ওলোৱাই দেৰি হ'ল আকৌ। ঠিক আছে বাৰু। এই তোমাক খোৱা বোৱা কৰিলে জানো? নাই আহিছোঁ, এতিয়া কৰিম বাৰু লাহেকৈ। মাহঁতক লগ পালানে? লগ পালোঁ, সকলোকে লগ পালোঁ। ঠিক আছে বাৰু, আজি কিন্তু থাকিব লাগিব দেই ভিনদেউৰ ঘৰত। নাই ভিনদেউ ক'তনো থকা হ'ব, সেই গধূলি সময়ত যাবগৈ লাগিব। ইমান দেৰি কৰি আহিছে, ইয়াতে থাকি দিবি আকৌ। নাই বা যাবগৈ লাগিব। হ'ব দিয়া বাৰু, থকা নথকাটো পিছতো হ'ব, প্ৰথমতেই খাই বৈ লোৱা। ভিনদেউ যাম এতিয়া খাবলৈ। বৰ ভাগৰ লাগি গ'ল গোটেই দিনটো, এতিয়া ৰাতিও ইমান পলম হ'লগৈ। আলহী প্ৰায়খিনি অহা হ'লগৈ আৰু বাৰু দেই। যাক নিমন্ত্ৰণ দিছিলে সকলোখিনি আহিলেনে বাৰু মানুহ? প্ৰায় সকলোখিনি অহা হ'লগৈ বাৰু দেই, আৰু আহিবলগীয়া নাই বাৰু। সেই আলহী শেষ হৈছেগৈ আৰু নহয়নে? ময়ো তাকে কৈ আছোঁ, আলহী প্ৰায় গোটেইখিনি আহিলে, এতিয়া আহিবলগীয়া নাইগৈ আৰু। তাকেই পাই, ভালে বাৰু বিয়াখন উঠিলেগৈ। তাকে মোৰ যিহে ভয় লাগি আছিলে, কি হ'ব কি নহ'বকৈ, এতিয়াহে অকণমান চিন্তাটো কমিছে পাই।
বায়ে যে এনেই চিন্তা কৰি থাকক সকলোবিলাক ধুনীয়াকৈ হৈ গ'ল দেখিলিনে তাকে ভগৱানৰ ওচৰত বহুত বহুত ধন্যবাদ আৰু দেই সকলোখিনি যে ভালকৈ হৈ গ'ল তেন্তে বন্ধুসকল ভিডিঅ'টো আমি আজিলৈ এইখিনিতে সামৰি দিছোঁ আৰু ভাগৰ যোগে মুঠতে একদম অৱস্থা বেয়া হৈ গৈছে গম পায়নে এই বিয়া বুলি একদিন লাগি থাকোঁতে গৈছে নহয় গতিকে ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে বুলি আৰু যদিহে ভিডিঅ'টো অকণমানো আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে আজিলৈ এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই